खुलुमबाय रायजो राजाफोर नोंथांमोनखौ बयखौबो बरायबाय दिनैनि बे गोदान भिडिअनि गेजेरजों नोंथांमोना नायदों ইউএন ব্লগ নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ নতুন এটা ভিডিঅ'লৈ তো বহুত সাবস্ক্ৰাইবাৰে মানে মোক কৈ আছিল দাদা ৰাজবংশী আৰু কোচৰ মাজত এটা ভিডিঅ' আনক এদিনমান মোৰ গা বেয়া হৈ আছিল সৰ্দি ঠাণ্ডা তাৰপাছত আজি অকমান ভাল পাইছো নিজকে তো এইটো কাৰণে মই আজি এটা ভিডিঅ' বনাবলৈ আপোনালোকক লৈ আনিছো মানে এইটো ভিডিঅ'টো আপোনালোকে পুৰা ভিডিঅ'টো চাব বুজিব কোনবা এটা জনজাতিক টাৰ্গেট কৰিছে বুলি আপোনালোকে ভাবি ল'ব নালাগে মই সকলো জনজাতিক সন্মান দিওঁ সবে অসমক বসবাস কৰি আহিছে সবে মিলা প্ৰীতিলে আগৰ পৰাই ৰাজ্য খাই আহিছে বিভিন্ন ক্ষেত্ৰত কাম কৰি খাই আহিছে সবে ওকে তাৰ পাছতো আমি আজিৰ দিনত এই এসটিক লৈ বহুতে মানে বিভ্ৰান্তিৰ সৃষ্টি হৈছে অসমত এই এসটিটো লৈ বহুত হুলস্থুলুচ হৈ আছে কিবা কিবি হৈ আছে অসমত তো চাইহিনি মাথাটো কাৰোবাৰ বেয়াও লাগিব পাৰে ভালো লাগিব পাৰে মই কোনো জনজাতিক গালি দি মানে আজিলৈকে ভিডিঅ'ই বনাই নাই আৰু নবনাও সকলো জনজাতিক সন্মান দি সকলো জনজাতিক ৰেসপেক্ট দি কথা ক'বলৈ কোনো জনজাতিক গালি দিয়াকৈ ভিডিঅ' বনোৱাটো মোৰ লক্ষ্য নহয় আৰু মই ইয়াতে ভিডিঅ'তে আপোনালোকক বুজাবহে চেষ্টা কৰি আছো তো আপোনালোকে হিটো ভিডিঅ'টো চাইনি বুজি ল'ব আপোনালোকে চাই আছে পিছপিনি মোৰ বেকগ্ৰাউণ্ডত কি লগাই দিছো মই এটা পৃথক জনজাতি কোচ জনজাতি এটা পৃথক জনজাতি তাৰ পাছত ইপিনি দেখা পাই আছে আপোনালোকে ৰাজবংশী বেঙ্গলী ৰাজবংশী লিখা আছে কিন্তু মই বনোৱা নাই হেতু বি মই ফেসবুকত পৰা পোৱা হেতু কাৰণে মই হেতু লগাইছো আৰু মই বনোৱা ফটো নহয় হেতু কোনো এডিট কৰা নহয় মই তো এইবোৰ মই কালেক্ট কৰিছো ফেসবুকৰ পৰা বহুত কথা ওলাইছে এইবোৰ মই কোৱা কথা নহয় অথনচ ৰাজবংশী সিনিয়ৰ মানুহ এটাই কৈ গৈছি এটা কোচে এটা পৃথক জনজাতি রাজবংশী পৃথক জনজাতি মই আপোনালোকক প্রুফ হিসাবে আপোনালোকক ভিডিও দেখাব পাৰো এটো চালো আমরা রাজবংশী ক্ষত্রিয় আমরা কোচ নহয় কোচ আর রাজবংশী বেলেগ জাতি তা সত্ত্বেও কিছু মানুষই চক্রান্ত করিয়া কোচ আর রাজবংশী জাতি এক জাতি বলিয়া অপ্রচার চলেবার লাগছে চালি আপোনালোকে ভিডিওটো এইটো মই কোৱা কথা নহয় ৰাজবংশী এটা পৃথক জনজাতি কোচ এটা পৃথক জনজাতি অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী সোশ্যাল সার্ভে প্রয়োজন হ'ব কিয় প্ৰয়োজন হ'ব মই আপোনাৰ কথাখিনি কৈ চাব অবিভক্ত গোৱালপাৰা জিলাৰ যদি কোচ ৰাজবংশীৰ কথাখিনি ক'বলৈ যায় আপোনালোকে চাব যে কোচ ৰাজবংশী কোচ এটা বস্তু আছে তাত চাব কোচ বুলি ক'লে এটা কুছা যিটো গ্ৰুপ হিটো ৰাভাৰ পাৰ্ট আৰু এটা পাৰ্ট এটা আছে হেতু নেকি ৰাভাৰ পাৰ্ট নহয় হেতু কি হ'ব এটো একদম ক্লিয়াৰ দুই নম্বৰ কথাখিনি হৈছে আপোনালোকে চাব যে বহু ক্ষত্ৰিয় যে পূৰ্ববংগীয় ওয়েস্ট বেঙ্গলৰ য'ত ওয়েস্ট বেঙ্গল এসসি হৈ আছে হেনেকা বহু পূৰ্ববংগীয় আকৌ বহু ক্ষত্ৰিয় মানুহে আহিবলৈ কিন্তু ইয়াতে নিজকে ৰাজবংশী বুলি কোৱা মানুহ আছে যে কোনসকল ক্ষত্ৰিয় কোনসকল ঝালো কোনসকল মালো কোনসকল অভিভূত বৰুৱা লেখে কোনসকলে মহন্ত লেখে চাব মই একদম একজেক্ট কৈ আছো কোনসকলে সৰকাৰ কোনসকলে বৰ্মন কোনসকলে দাস কোনসকলে ৰায় কোনসকলে ৰয় ইটোৰ যদি সোশ্যাল সার্ভে নকৰাকে যদি স্টেপ আগবাঢ়িবলৈ যোৱা যায় ই হিতে বিপৰীত হ'ব আমাৰতো ক্ষতি হ'বই এক্সিস্টিং ট্ৰাইবেল ক্ষতি হ'বই যিয়ে নতুনকৈ হ'বলৈ গৈছে তেওঁলোকৰতো আৰু ক্ষতি হ'ব তাৰ পিছতো মানুহকেইটাই কোচ জাতিক কোচ টাইটেলটো লৈ তেখেতসকলক ডিপ্ৰাইভ কৰিব বিচাৰিছে তেখেতসকলক প্ৰেছাৰ কৰি আছে যে ৰাজবংশী কোচ ৰাজবংশী এনেকা যে কৰিব বিচাৰিছে কোচ ৰাজবংশী লিখিব বিচাৰি আছে কোনবাই সিদিনা মই দেখা পাই আছো তেখেতসকলে চেঞ্জ কৰিছে নিজৰ টাইটেল ৰায়ৰ পৰা ৰাজবংশীৰ পৰা কিবা কিবি আৰু কোচ লিখিব ধৰিছে তো আপোনালোকে এনেকা ভুল কাম নকৰিব আজিৰ দিনত আধুনিকতা যুগ আজিৰ দিনত আপোনালোকে বুজি পায়
হাৰ বস্তুৰ DNA আছে কোচকেইটাক DNA চেক কৰিলে পাব কিহৰ পাব মংগোলিয়ানছ গ্ৰুপ DNA পাব তেখেতসকলক আৰু যদি এপিনি ৰাজবংশী দাদা ভাইসকলৰ DNA চেক কৰিলে বেংগলী সম্প্ৰদায়ৰ পাব আপোনালোকে 80% বেংগলী সম্প্ৰদায়ৰ DNA পাব মংগোলিয়ানছ গ্ৰুপৰ মানুহ আমাৰ নিচিনাই দেখিব কোনবা আৰিয়ান মানুহক আৰিয়ান গ্ৰুপৰ মানুহক এটা তেখেতসকলৰ ফেচ ষ্ট্ৰাকচাৰে বেলেগ হ'ব চালে দূৰৰ পৰা ই আৰিয়ান মানুহ এনেকা মানে ফেচ ষ্ট্ৰাকচাৰটোৱে বেলেগ হৈ আহে মংগোলিয়ান গ্ৰুপছৰ মানুহকেইটাক যেনেকৈ জাপানিজ নিচিনা দেখাব পাৰে ভূটানিজ নিচিনা দেখাব পাৰে নেপালী নিচিনা দেখাব পাৰে আমাক তো এনেকা হৈ আহে আমাৰ DNA মানে পৃথক DNA এইটো মংগোলিয়ানছ গ্ৰুপৰ পৃথক DNA আৰিয়ানছকেইটাৰ এটা DNA বেলেগ তাৰপিছত দ্ৰাবিডিয়ানছকেইটা এটা DNA বেলেগ যেনেকৈ আমাৰ চাউথ ইণ্ডিয়াত যে দ্ৰাবিডিয়ানছৰ আছে মানুহ দ্ৰাবিডিয়ানছ গ্ৰুপৰ মানুহ তেখেতসকলৰ ফেচ ষ্ট্ৰাকচাৰ বেলেগ তেখেতসকলৰ ভাষা বেলেগ আৰু তাৰপিছত আৰিয়ান তেখেতসকলৰ ফেচ ষ্ট্ৰাকচাৰ তাৰপিছত ভাষা তো টোটেলি ডিফাৰেঞ্চ তাৰপিছত মংগোলিয়ানছ গ্ৰুপ যেনেকৈ আমাৰ কয় কিৰাত বংশৰ মানুহ মানে মংগোলিয়ানছ গ্ৰুপৰ ফেচ ষ্ট্ৰাকচাৰ টোটেলি ডিফাৰেঞ্চ এটা আনাদাৰ ডিফাৰেঞ্চ আৰ্টছ গ্ৰুপ তো আমাৰ ভাৰতখন এনেকৈ হ'ল ডাইভাৰ্চিটি বহুত বিভিন্নতা আছে বিভিন্নতাৰ মাজত আমি একটা ভাৰতীয় চবে তাৰপিছতো আমি লাগি আছে জনজাতিকৰণ লাগে কাকবা কি লাগে তো সকলোৰে আকাংক্ষা পূৰণ হোৱা নাই আজি বড়োবিলাকৰ আকাংক্ষা পূৰণ হোৱা নাই আজি 50-60 ইয়াৰ্ছলৈকে আমি বড়োলেণ্ড আন্দোলন কৰি আজিও আমি বড়োলেণ্ড ছেপাৰেট ষ্টেট গ্ৰহণ কৰিবলৈ পোৱা নাই তাৰ পাছত আজি কমতাপুৰ লাগে আজি ST লাগে অমুকক ST লাগে তুমুকক ST লাগে তো এইবোৰ প্ৰব্লেম কেতিয়া শেষ হ'ব আমাৰ অসমত যদি মিলা প্ৰীতি থাকিবলৈ নিবিচাৰে তো পৃথক থাকিলেই ভাল হয় না নহয় যদি আপোনালোকে কোচ টাইটেলটো লৈ আপোনালোকে যদি আপোনালোকে কোচ ৰাজবংশী হ'ব বিচাৰে কাৱাটো কেনেকৈ বকলি হ'ব পাৰে মই সেইটো কাৰণে আপোনালোকক বুজালোঁ DNA ষ্ট্ৰাকচাৰ ৰাজবংশী কোচ ৰাজবংশী এইটো টোটেলি ৰং আৰু সেইটো মই কোৱা কথা নহয় দাদা যোনেই বি চাই আছে ৰাজবংশী দাদা ভাইসকলে মোক ক্ষমা কৰিব মই কোৱা কথা নহয় এইটো আপোনালোকৰ ডাঙৰ মানুহ ইণ্টেলেকচুৱেল মানুহ বুদ্ধিজীৱী মানুহ তাৰ পাছত সিনিয়ৰ চিটিজেন মানুহকেইটা কৈ আছে এনেকা যদি ইয়াত যুক্তি আছে বুলি আপোনালোকে ভাবে দেন ডোন্ট গিভ প্ৰমিনেন্স টু ৰাজবংশী এই ৰাজবংশী নামে কিন্তু কোষ্টাক ধ্বংস কৰি দিছে ইফ ইউ কণ্টিনিউ ইট উইল কমপ্লিটলি স্মেশ্ড দিছ কমিউনিটি এইটোৱেই মোৰ কথা এইটো আপোনালোকে বেয়া পাব পাৰে তাৰ কাৰণ এটা বস্তু সদায় লাৰাচাৰা হৈ থাকিলে ওচৰত থাকিলে তাৰ প্ৰতি এটা এটাচমেণ্ট আহি যায় তাৰ প্ৰতি এটা আদৰ আহি যায় তাৰ প্ৰতি এটা শ্ৰদ্ধা আহি যায় এইটো ঠিক আৰু যি কথাটো মই ক'লোঁ এইটো এতিয়া সুতৰ বিপৰীতে যাৱাৰ কথা নিচিনা হ'ব আপোনালোকৰ কাৰণে যিসকলে ৰাজবংশী বুলি কয় ক্ষত্ৰিয় বুলি কয় তেওঁলোকৰ কাৰণে এইটো সুতৰ বিপৰীতে যাৱাৰ নিচিনা হ'ব কিন্তু বুৰঞ্জী হিষ্ট্ৰী ৰিপিট ইটসেল্ফ বুলি কথা আছে বুৰঞ্জী কিন্তু এইটো নামানে আমি ক্ষত্ৰিয় বেংগলী ইয়াৰ পৰা আমি আহা বুলি তাৰ পাছতো আপোনালোকে বিলিভে নকৰে তো আমি ক'লে খং কৰিব আপোনালোকে তো সেইটো কাৰণে মই কোৱা কথা নহয় এইটো মই পাৰ্চনেলি আপোনালোকক ক'বলৈ বিচৰা নাই যে আপোনালোকে উমুক তুমুক বুলি কিন্তু তেখেতসকলকতো আপোনালোকে চিনি পাই যায় তেখেতসকলৰ ফেচ ষ্ট্ৰাকচাৰ বেলেগ হয় কোচৰ তেখেতসকলৰ ভাষা আছে তেখেতসকলৰ উৰণা পিন্ধা আছে ট্ৰেডিশ্যনেল আছে তেখেতসকলৰ খান পান বেলেগ তো টোটেলি ডিফাৰেঞ্চ এটা জনজাতিক আপোনালোকে একতা কৰিব বিচাৰিছে কেনেকৈ তেখেতসকলৰ নিজক জাতি হিচাপে চিনাকি দিবলৈ তেখেতসকলৰ প্ৰায়টো অধিকাৰ আছে আপোনালোকৰো আছে প্ৰায়টো অধিকাৰ আমি কোনেও কোৱা নাই যে
কাৰো প্ৰাৰ্থ অধিকাৰ নাই অধিকাৰ আছে চবৰে তেখেতসকলক কোচ হিচাপে জীয়াই থাকিব দিয়ক কোচ হিচাপে সি তেখেতসকলক চিনাক্ত কৰিব দিয়ক আপোনালোকে ৰাজবংশী হিচাপে চিনাকি দিয়ক আৰু ৰাজবংশী হ'বলৈ বহুত প্ৰব্লেম এইটো মই কোৱা কথা নহয় আপোনালোকৰ ডাঙৰীয়াৰ কথাটো আপোনালোকে শুনিছা মই ভিডিঅ'টো লগাই আছোঁ আৰু মই সৰু গোস্বামীৰ ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ সকলে আজি ৰাজবংশী নামত কোচবিহাৰ জলপাইগুৰি বা পূৰ্ববংগীয় মূলৰ মানুহ পূৰ্ব পাকিস্তান যিসকল লোক আছে বা বানাই হংস মগ জাল মাল বৰুৱা কৈবৰ্ত নমশূদ্ৰ আদি বিভিন্ন জনগোষ্ঠী আছে ইভেন বিশ্বাস লিখা মানুহ আছে যিসকলে এতিয়া পাতানি পৰিধান কৰি তেওঁলোকে কোচ ৰাজবংশী বুলি দাবী কৰি তেওঁলোকে জনজাতিকৰণ কৰিছে আৰু এই কথাটোৰ কাৰণে মই বাৰম্বাৰ আমাৰ কোচবিহাৰ জনগোষ্ঠীৰ জাতীয় দল সংগঠন আমাৰ ইণ্টেলেকচুৱেলসকল ইতিহাসবিদসকলক কৈছে যে আপোনালোকে এটা সঠিক সিদ্ধান্তৰ জৰিয়তে ৰাজ্য এইটো মই কোৱা কথা নহয় তো আপোনালোকে বুজি পালি ডাঙৰীয়াই কি ক'লি আপোনালোকৰ মাজত বহুত প্ৰব্লেম আছে বহুত প্ৰব্লেম মই কোৱা কথা নহয় এইটো বাংলাদেশৰ পৰা কিমান শৰণাৰ্থী আহিলে আমাৰ অসমত লক্ষীপুৰ অঞ্চল গোৱালপাৰ লক্ষীপুৰ জমিদাৰ অঞ্চলত এতিয়াও দেখিব যে বহু ৰিফিউজি কেম্পত থকা মানুহ সেই সময়ত পূৰ্ববংগীয় আজি তেখেতসকলে কৈ আছে কেম্পৰ পৰা ওলাই আহিল তেখেতসকলে কৈ দিছে নহয় আমি পূৰ্ববংগীয় নহয় আমি ৰিফিউজি নহয় আমি কোচ ৰাজবংশী বাস্তৱ সমস্যা গতিকে তেনেকৈ ধৰণে ইমান লেতেৰে পেতেৰেকৈ কেতিয়াও কৰিব নোৱাৰে বস্তু এটা সংহতি গণতন্ত্ৰত কৰিব পাৰিলে বোলে সেইটো কৰিব দিয়া নহয় কৰাটো উচিত নহ'ব গতিকে সেই দৃষ্টিভংগীবিলাক যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে মই ভাবোঁ এইটোৰ ক্ষেত্ৰত যদি এইটো সোনকালে হোৱা প্ৰক্ৰিয়া হয় বা সংহতি গণতন্ত্ৰ কৰিব পাৰে যদিও এইটো ক্ষেত্ৰত উইদাউট ছ'চিয়েল ছাৰ্ভে সেইবিলাক কৰিবলৈ নোযোৱাকৈ যদি কৰিবলৈ যোৱা যায় বহুত বিপদ অহাটো অৱশ্যে সম্ভৱ নাই অৰিজিনেল বেংগলীকেইটা ৰাজবংশী হৈ যাব তাৰপাছত আজিৰ দিনত ৰাজবংশী যিমানটি আছে যিমানটি ৰাজবংশী অৰিজিনেল আছে তেখেতসকলৰ ভয়ানক ক্ষতিগ্ৰস্ত হ'ব যোনে যোনে দাদা ভাইসকলে ৰাজবংশী নিজকে চিনাকি দি আহি আছে বহুত ভয়াগ্ৰস্ত হ'ব তেখেতসকলৰ যদি বাহিৰৰ পৰা আহি অৰিজিনেল ৰাজবংশীকেইটা কি হ'ব পালি বিভিন্ন উপাধিৰ মানুহ ৰাজবংশীত সোমাই যাব তো জাতি হিচাপে চিনাকি দিবলৈ কাৰো বাধা নাই নিজক এটা এটা জাতিকৈ চিনাকি দিব পাৰে যেনেকৈ আপোনালোকে আমাৰ দখনাটোৱে পাঠানী বুলি কয় আমাৰ দখনাটোৱে আপোনালোকে পাঠানী নিচিনা পিন্ধে হুবাহু দখনাটোৱে পাঠানীয়ে দখনা কিনিলে পাঠানী কিনিবই নালাগে এইকেইটাই অকণমান উঠাই পিন্ধিলে পাঠানী হৈ গ'ল ইয়াতে মিল আছে বহুতখিনি মিল আছে আমাৰ ডাঙৰ ডাঙৰ মানুহ ইণ্টেলেকচুৱেল মানুহকেইটাক মই অনুৰোধ কৰিব বিচাৰোঁ এই পাঠানীটো কিহৰ পৰা উৎপত্তি হৈছে এটা অকণমান ৰিচাৰ্চ কৰি ভাৰত চৰকাৰক জনাই দিব তাৰপাছত যদি তেখেতসকলে দখনাটোৱে পাঠানী কৰিছে যদি তেখেতসকলক কপিৰাইট ক্লেইম কৰিব পাৰে কিয়নো তেখেতসকলে অৰিজিনেল বস্তুটো দখনাটোৱে মানে তেখেতসকলে পাঠানী কৰি পিন্ধি আছে তেখেতসকলক কপিৰাইট ক্লেইম দি তেখেতসকলে এইটো ক'বই লাগিব দখনা বুলি দখনাটোৱে পাঠানী কৰিছে বুলি তেখেতসকলে ক'বই লাগিব বাধ্যতা কিয়নো ভাৰত চৰকাৰে স্বীকৃতি দিলে এইটো এটা ৰিজনৰ জিআই টেগ পাইছে আমি এইটো বস্তু দি আৰু বহুতখিনি বস্তুটোৱে আমি জিআই টেগ পাব সক্ষম হৈছোঁ আজি ভাৰত চৰকাৰৰ পৰা তো এইটো কাৰণে আমি ক'ব বিচাৰোঁ যদি সঁচাকৈ তেখেতসকলে দখনাটোৱে পাঠানী কৰিছে তেখেতসকলক আমি কপিৰাইট ক্লেইম কৰিব পাৰোঁ আমি এতিয়ালৈকে চাই আছে অৰিজিনেল বস্তুটো পিন্ধিছে যদি অৰিজিনেল নামটো দিব অৰিজিনেল নামটো ল'ব বা আমাক দখনা লাগে বা মই দখনা পিন্ধিছোঁ তেখেতসকলে পৰিচয় নিদিয়ে পাঠানী কৈ আছে বহুতখিনি মানুহে দখনা কিনি পাঠানী বুলি তেখেতসকলে ফেচবুক বাইদিচিনা ছ'চিয়েল মিডিয়া এপ্লিকেশ্যনৰ জৰিয়তে তেখেতসকলে ফটো আপলোড কৰি থাকে দেখাই আছে আমাৰ বস্তু আমাৰ ড্ৰেছ বুলি তো বহুত ৰং হৈছে বহুত বেয়া হৈছে এনেকুৱা কৰিব নাপায় কাৰোবাৰ যদি ট্ৰেডিশ্যনেল এটায়াৰটো যদি আপোনালোকে নিজৰ বুলি ক্লেইম কৰে এইটো বহুত ডাঙৰ বিপদ নামি আনিব আমাৰ পৰা এইটো বেয়া হৈছে আমি দুখ লাগে চাইখিনি তো ST পাৱা নাপাৱাটো দূৰৰ কথা বেলেগ কথা এইটো মই ক'ব নাযাওঁ কি আমাৰো অধিকাৰটো সুৰক্ষিত কৰি ৰাখিবলৈ আমাৰো অধিকাৰ আছে যেনেকৈ আপোনালোকে ST বিচাৰি আন্দোলন কৰি আছে আমাৰ অধিকাৰটো খৰ্ব নহওক বুলি আমিও
প্ৰতিৰোধ কৰিব পাৰে, আমিও প্ৰত্যাহ্বান কৰিব পাৰে, আমিও আন্দোলন কৰিব পাৰে। সিয়ে আমাৰ মানুহকেইটাই বিৰোধ কৰি আছে ভাৰত চৰকাৰক, অসম চৰকাৰক, হুকিয়াই দি আছে আমাৰ ভাৰত চৰকাৰক আৰু অসম চৰকাৰক, যিটো নেকি আমাৰ ক্ষতিগ্ৰস্ত হ'ব নালাগে, যিটো নেকি এক্সিষ্টিং ট্ৰাইবেল এতিয়া যে বসবাস কৰি আছে, যি ফেচিলিটি পাই আছে, এইবোৰ খৰ্ব হ'ব নালাগে, এইবোৰ ক্ষতি হ'ব নালাগে, আমাৰ ফিউচাৰখন ব্ৰাইট হ'ব লাগে। তো সেইটো কাৰণে চবেই বুজি লোৱাটো উচিত। আজিৰ দিনত ভাৰত চৰকাৰৰ আমি ছেফগাৰ্ড পাই আছে যে আমাৰ নেকি অৰ্থনীতি আমি ওপৰত যাব লাগে, আমাৰ ভাষা, আমাৰ লেংগুৱেজ, আমাৰ সংস্কৃতি, আমাৰ কলা সংস্কৃতি এইবোৰ আগুৱাই যাব লাগে। আগুৱাই যাবৰ কাৰণে ভাৰত চৰকাৰে আমাক ছেফগাৰ্ড দিছে। এই ছেফগাৰ্ডখন আমি খৰ্ব কৰি ল'ব নিবিচাৰোঁ। আমি এই ছেফগাৰ্ডখন আমি খৰ্ব কৰি ধ্বংস কৰি ল'ব নিবিচাৰোঁ। সেইটো কাৰণে আমি প্ৰতিৰোধ জনাইছোঁ ভাৰত চৰকাৰক, অসম চৰকাৰক। কোনোবা জনজাতিৰ লগত আমি ফাইট কৰিবলৈ বিচৰা নাই, কাৰোবাৰ জনজাতিৰ লগত আমি হাই কাজিয়া লগাবও বিচৰা নাই। হাই কাজিয়া এনেকুৱা নহয় যে আপোনালোকে প্ৰাপ্য অধিকাৰৰ কাৰণে আপোনালোকে ৰেলপথ, ৰাস্তা অৱৰোধ কৰিব বিচাৰিছে, কৰক, আপোনালোকৰ অধিকাৰ আছে। কিন্তু আমাৰ অধিকাৰটো খৰ্ব হ'ব নালাগে, আমাৰ অধিকাৰটো ধ্বংস হ'ব নালাগে। সেইটো কাৰণে আমিহে মাত মাতিছে, চবে মাত মাতিছে। আপুনি যদি ৰাজবংশী হয়, আপুনি চাহ জনজাতি হয়, আপুনি আহোম জনজাতি হয়, তো আপোনালোকে বেয়া পাই লাভ নাই। এইটো আমি ফাইট কৰিছোঁ চৰকাৰৰ লগত, আপোনালোকে ফাইট কৰিছে চৰকাৰৰ লগত। যেনেকৈ ভাৰত চৰকাৰৰ পৰা পোৱা ছেফগাৰ্ড বা যিটো নেকি ফেচিলিটি আমাৰ STয়ে পাই থাকে, আমাৰ জনজাতিয়ে পাই থাকে, এইটো খৰ্ব হ'ব নালাগে, নিক্ষেপ হ'ব নালাগে। সেইটো কাৰণে সেইটো প্ৰতিৰোধ, সেইটো কোনোবা খিলঞ্জীয়া ককাই ভাইৰ লগত হাই কাজিয়া সেইটো কথাই নাহে, কিয়নো আমাৰ জনসংখ্যা বহুত কম, কিয়নো আমি পিছপৰা জনজাতি হয়, আমাৰকৈ বহুত পিছপৰা জনজাতি আছে। এইবোৰৰ কাৰণে আমি আৱাজ উঠাইছে, এইবোৰৰ কাৰণে আমাৰ কথা কৈছে, ফিউচাৰতো চাই আমি কথা কৈছে, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব পিছলৈ, আৰু কোনেও নোকোৱাকৈ নাথাকে। সেইটো কাৰণে চবেই মাত মাতিছোঁ। নাইবা যদি বেয়া আখৰে, বেয়া ভাষাৰে কাৰোবাক মাত মাতিছে, এইটো শুধৰাই দিয়াটো ভাল। কিয়নো হাই কাজিয়াৰ লগত কেতিয়াও চলিউশ্যন নহয়, হাই কাজিয়াৰ লগত কেতিয়াও প্ৰব্লেমখন দূৰ নহয়। সেইটো কাৰণে মিলা প্ৰীতি থাকিবলৈ শিকিব, চবে মিলা প্ৰীতিকেই থাকক, মিলা প্ৰীতিকেই আগুৱাই বাঢ়ক, সেইটোৱে আমাৰ কামনা। আৰু কাৰোবাৰ অধিকাৰটো খৰ্ব কৰি নহয়। আমাৰ যি ছেফগাৰ্ড চৰকাৰৰ পৰা পাই আছে, যি ফেচিলিটি পাই আছে আমি STবোৰে, এইবোৰ কেতিয়াও 1 ইঞ্চিও খৰ্ব হ'ব নালাগে। সেইটোকে আমাৰ মানুহকেইটাই কৈ আছে আৰু আমিও কৈ আছে। সেইটো কাৰণে বেয়া পাই লাভ নাই বন্ধু বান্ধৱীসকল। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ, এইখিনিতে শেষ কৰি দিম। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিবা, আৰু যদি ভিডিঅ'টো ভাল পোৱা নাই ডিছলাইকো কৰিব পাৰে। আৰু ভিডিঅ'টো শেষ কৰিম এইখিনিতে। জয় আসাম, জয় বড়োলেণ্ড, জয় ভাৰত মাতা কি জয়।